নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপিৰ সৈতে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কেৰাহী এটাত অলপ তেল দিলোঁ আৰু তেলতে পিঁয়াজ, নহৰু, আদা আৰু লগতে অলপ গোটা জিৰা একেলগে মিক্সাৰত ব্লেণ্ড কৰি দি দিলোঁ। ইয়াৰ পিছত মিহি মিহিকৈ কাটি থোৱা অলপ বিলাহী দি দিলোঁ। বিলাহীখিনি দি ভালদৰে লৰাই দিলোঁ। ইয়াৰ পিছত অলপ জোখ লৈ নিজৰ মতে অলপ হালধি গুড়া দি দিলোঁ। আৰু আগতে মই এনেকৈ মিছা মাছ অলপ ভাজি থৈছিলোঁ। অলপ লৰাই লৈ ইয়াতে মই এতিয়া সোৱাদ অনুসাৰে অকণ নিমখ দিলোঁ। আৰু ইয়াৰ পিছত মই অলপ ধনিয়া পাউডাৰ দি দিলোঁ। কাষতে মই অলপ পানীলাও বইল কৰি থৈছিলোঁ আৰু ইয়াতে অলপ এতিয়া মই গোটা জিৰাৰ গুড়া মই দি দিলোঁ। তাৰপিছতে যিমানখিনি মছলাৰ পেষ্ট বনাইছিলোঁ তাতে অলপ পানী ঢালি মই ইয়াতে অলপ দি দিলোঁ আৰু মছলাখিনি ভালকৈ অলপ সিজিবলৈ দিলোঁ। এতিয়া মই অলপ লৰাই দিম গোটেইখিনি যাতে ভালদৰে মিক্স হৈ যায়। অলপ তেল বিৰিঙি অহাৰ পিছত মই মিছা মাছখিনি ইয়াতে দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া ইয়াতে বইল কৰি থোৱা লাওখিনি মই ইয়াতে দি দিলোঁ। আৰু ভালকৈ মিলাই দিলোঁ যাতে গোটেইখিনি মছলাৰ সৈতে মিক্স হৈ যাব। আৰু এতিয়া ইয়াত মই অলপ সেই লাও যে বইল কৰিছিলোঁ তাৰে যোনখিনি ষ্টক আছিলে সেইখিনি মই ইয়াতে ঢালি দিলোঁ আৰু উতলিবলৈ দিলোঁ। অলপ উতল অহাৰ লগে লগে মই লিডখন লগাই দিলোঁ আৰু অলপমান 10-15 মিনিট সময় মই ৱেইট কৰিছোঁ। তাৰপিছতে আমাৰ ইয়াৰ ৰেচিপি তৈয়াৰ আৰু আপোনালোকেও এনেকৈ বনাই কেতিয়াবা খাব পাৰে। থেংক ইউ।